নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ চেনেল আৰ বি টিপছলৈ পুনৰ স্বাগতম জনালোঁ। বন্ধুসকল, আপোনাৰ যদি কিছু বাৰী মাটি আছে বা আপোনাৰ মাটি যদি তেনেই কম আৰু সেই কম মাটিতে গছপুলি ৰোপণ কৰাৰ কথা ভাবিছে, তেতিয়াহ'লে ভিডিঅ'ৰ থাম্বনেইল দেখিয়ে নিশ্চয় গম পাইছে আজি মই আপোনালোকক কি জনাম। হয় বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। অকণো স্কিপ নকৰাকৈ আপুনি ভিডিঅ'টো চালে মেহগনি গছৰ বিষয়ে বহু তথ্য লাভ কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিছে যে মেহগনি এতিয়া সকলোৱে ৰুবলৈ লৈছে। আপুনিও হয়তো মেহগনি ৰুইছে বা ময়ো কিছু মেহগনি ৰুইছোঁ। আৰু এই মেহগনি আমি কিয় ৰুব লাগে সেই কথাটো আজিৰ এই ভিডিঅ'টোত আমি দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। যে মেহগনি কথা হ'ল কি, অসমৰ পৰিৱেশত সুন্দৰকৈ হয় আৰু এবিধ অত্যন্ত দামী কাঠ। মেকুৰী ডিম আদি গছৰ দৰে কম সময়তে এই গছটো বাঢ়ি যায়। যিকোনো ঠাইতে এই গছ আমি ৰোপণ কৰিব পাৰোঁ। বিশেষকৈ যেনেকৈ আমি জেকা ঠাইত কিছুমান গছ আমি ৰুলে হয়তো চেগুন গমাৰি আদি জেকা ঠাইত সহজে মৰি যায়, কিন্তু এই যে মেহগনি আমি যদি ৰুওঁ, জেকা ঠাইতো ৰুওঁ বা ওখ যিকোনো ঠাইত আমি যদি ৰুওঁ, এই মেহগনি পুলি কিন্তু সহজে নমৰে। আমাৰ ভাৰতবৰ্ষত যিটো প্ৰজাতিৰ মেহগনি এতিয়া কৰা হৈছে, সেই প্ৰজাতিটো দক্ষিণ আফ্ৰিকাৰ চুইটেনিয়া প্ৰজাতিৰ হয়। আৰু আপোনালোকে জানেনে নাই নাজানো, কিন্তু ইয়াৰ এটা এটা ফলৰ যিটো মূল্য, সেই মূল্য শুনি আপুনি আচৰিত হৈ যাব। আৰু বৰ্তমান বজাৰ দৰ হিচাপে অসমত ইয়াৰ কাঠৰ কেবি আপোনালোকে নিশ্চয় জানে 2500, 3000, 3500 এই ধৰণে ইয়াৰ কেবি বিক্ৰী হৈ যায়। গতিকে 10ৰ পৰা 15 বছৰৰ পিছত ইয়াৰ দাম কিমান হ'ব আপুনি সহজে নিশ্চয় অনুমান কৰিব পাৰিছে। ইয়াৰ যিটো ফল হয়, সেই ফলটো প্ৰতি 5 বছৰৰ মূৰে মূৰে এবাৰকৈ লাগে আৰু তাক স্কাই ফ্ৰুইট বুলি কোৱা হৈছে। এই ফলবিধক 5ৰ পৰা 7-8 কেজিলৈকে ফল হয় আৰু দামো 1000-1200 টকা প্ৰতি কেজিত বিক্ৰী হয়। বিভিন্ন ৰোগত এই ফল খাব পাৰি, বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে এই ফল অত্যন্ত ভাল বুলি কৈছে গৱেষণাত, এই কথাটো প্ৰমাণ হৈছে। সেইকাৰণে হয়তো ইয়াৰ ফলৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট বেছি হৈছে। আমাৰ ইয়াতো ইয়াৰ ফলৰ এতিয়া বিক্ৰী হোৱা দেখা গৈছে। ইয়াৰ যে এই গছজোপাৰ ছাল, পাত, শিপা সকলো বিক্ৰী হয়। পাতৰ পৰা মহ খেদোৱা কইল তৈয়াৰ কৰিব পৰা যায়। আৰু এই গছৰ কাঠৰ ওজন যথেষ্ট কম হয়, নাও বনোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। আপোনালোকে নিশ্চয় জানে যে ইয়াৰ কাঠ বহু বছৰ পানীৰ তলত থাকিলেও সহজে নপচে। মিউজিকেল ইনষ্ট্ৰুমেণ্ট আদি বনোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। বিভিন্ন কাঠৰ আচবাব, বন্দুকৰ কুন্দা, ভূমিকম্প প্ৰতিৰোধী ঘৰ, ফাৰ্নিচাৰ আদি সকলো ধৰণৰ বস্তু ইয়াত বনাব পৰা যায়। এই কাঠৰ পৰা সহজে ঘূণেও নাখায়, কোনো ৰং পলিচ আদি কৰাৰো দৰকাৰ নাই। আমাৰ এই যিটো জুন আৰু জুলাই মাহ, এই জুন-জুলাই মাহ মেহগনি ৰোপণৰ অতি উৎকৃষ্ট সময় বুলি কোৱা হয়। যে এই সময়তে মানে আমি মেহগনি পুলি ৰুব লাগে, ৰোপণৰ অতি উৎকৃষ্ট সময় এই সময়ছোৱা। ভাৰতবৰ্ষত এজোপা গছ 80ৰ পৰা 120 ফুট পৰ্যন্ত হয়। আপোনালোকে যে এই ভিডিঅ'ত দেখিছে, এই গছবোৰৰ বয়স প্ৰায় 5 বছৰ হৈছে। আৰু দেখিছেনে এই গছবোৰৰ গ্ৰ'থ কেনেকৈ ধৰণে বাঢ়িছে। প্ৰায় 15 ফুটলৈকে আপোনালোকে ডাল দেখা নাপায়, কিন্তু 15 ফুটৰ পিছত 2-1 ডাল দেখিছে, আপোনালোকে ইয়াত দেখা পাইছে। আপোনাৰ যদি চাহ বাগান আছে, তাৰ মাজতো আপুনি শ্বেড ট্ৰী হিচাপে লগাব পাৰে। আৰু আপুনি বাৰী মাটিত যদি লগায়, তেতিয়াহ'লে 7ৰ পৰা 10 ফুটৰ ব্যৱধানত আপুনি ভাল পুলি নাৰ্চাৰীৰ পৰা আনি পেলাই লগাব। কিন্তু নাৰ্চাৰীবিলাকে আপোনালোকক ক'ব যে 5 ফুট ব্যৱধানতো ৰুব পৰা যায় বা 4 ফুট ব্যৱধানতো ৰুব পৰা যায়, কিন্তু প্ৰকৃততে 10 ফুটমান ডিষ্টেঞ্চত আচলতে ৰুব লাগে। আৰু ডাইৰেক্ট যিটো বতাহে নোপোৱাকৈ, মানে পোনপটীয়াকৈ বতাহে নোপোৱা ঠাইত লগাব। কাৰণ বতাহে পালে যিহেতু ওখ হয় গছজোপা, সহজে ভাঙি যোৱাৰ সম্ভাৱনা থাকিব পাৰে। আৰু ইয়াৰ যিটো মেহগনি গছৰ মাজে মাজে সৰু সুৰা বাম খেতি কৰিব পৰা যায়। জালুক আপুনি দিব পাৰে বা গোমধান, এয়া দেখিছে আপোনালোকে ইয়াত গোমধানৰ খেতি কৰিছে। এই ধৰণে সৰু সুৰা খেতি কৰিব পৰা যায়। মেহগনি গছ আপুনি 15ৰ পৰা 20 বছৰৰ ভিতৰত বেচিব পৰাকৈ মেচিয়ৰ হৈ যায়। আচলতে 12 বছৰতো কিছুৱে বেচে, কিন্তু 15ৰ পৰা 20 বছৰ 25 বছৰ সময় লাগে সম্পূৰ্ণ মেচিয়ৰ হ'বলৈ। আৰু এটা কথা আপোনালোকে মন কৰিব যে এটা আমি যদি জীৱন বীমা বা লাইফ ইঞ্চুৰেঞ্চ আমি কৰোঁ, তেতিয়াহ'লে আমি মাহে বহু টকা প্ৰিমিয়াম হিচাপে থৈ 15 বছৰত বা 20 বছৰত আমি কিমান টকা পাম। সেই হিচাপে আমি যদি অলপ মাত্ৰ মূলধন খৰচ কৰি ঘৰত থকা কম বেছি মাটিতে কিছু মেহগনি পুলি ৰুই থ'ব পাৰোঁ, মাহেকীয়া প্ৰিমিয়াম খৰচ নকৰাকৈ 15ৰ পৰা 20 বছৰত কিমান টকা লাভ কৰিব পাৰিম, এবাৰ আপুনি চিন্তা কৰি চাওকচোন। হয় বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল, তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। এনেধৰণৰ ভিডিঅ' আপুনি পাই থাকিবৰ বাবে আমাৰ চেনেল আৰ বি টিপ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।